আজি 15 আগষ্ট আৰু আজি ৭৮তম স্বাধীনতা দিৱস। তো আজি এই স্বাধীনতা দিৱসৰ শুভক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ তৰফৰ পৰা এক শোভাযাত্ৰা আয়োজন কৰিছোঁ। আজি এই শোভাযাত্ৰাৰ জৰিয়তে আমি এটা মেছেজ দিব বিচাৰিছোঁ, যিটো হ'ল আমাৰ বেনাৰতো আপোনালোকে দেখা পাইছে যে এইবাৰ চিৰাং অহাবাৰ ঢাকা। অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল যে আমাৰ ভাৰত চৰকাৰে কূটনৈতিক নীতিৰ আধাৰত আমাৰ যি হিন্দুৰ ওপৰত যিটো অত্যাচাৰ চলি আছে বাংলাদেশত, সেইটো নিৰ্মূল কৰাৰ কাৰণে বাংলাদেশক দ্বিখণ্ডিত কৰি এটা হিন্দু ৰাষ্ট্ৰ গঠন কৰিব লাগে। আৰু লগতে আমাৰ নৰ্থ ইষ্টত যিটো এটা প্ৰব্লেম আছে হিন্দু বাংলাদেশীৰ, তো এই নতুনকৈ বাংলাদেশ গঠন কৰি যাতে হিন্দু ৰাষ্ট্ৰ এটা গঠন কৰি আমাৰ নৰ্থ ইষ্টৰ যিমান হিন্দু বাংলাদেশী আছে তাতে স্থানান্তৰিত কৰক। একেলগে আমাৰ অসমৰ যিটো সমস্যা আছে এইটোও সমাধান হ'ব, লগতে আমাৰ বাংলাদেশত যি হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে সেই অত্যাচাৰো সমাধান হ'ব। তো আজিৰ এই মেছেজেৰে আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ পৰা ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা শোভাযাত্ৰা আয়োজন কৰিছোঁ। যদি চাবলৈ যোৱা হয়, বাংলাদেশত য'ত 14% 15% আমাৰ হিন্দু আছিলে, তাতে আজি 4%, 5%লৈ হিন্দু সংখ্যালঘু হৈ গৈছে। আৰু তাতে আমাৰ মন্দিৰ মঠ মন্দিৰ হিন্দুৰ ওপৰত, হিন্দু ছোৱালীৰ ওপৰত যেনেধৰণে নিৰ্মম অত্যাচাৰ চলাই আছে, তো ইয়াৰ কাৰণে আমি এটাই ভাৰত চৰকাৰক লগতে আমাৰ অসম চৰকাৰক এটাই আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে যিকোনো পদ্ধতিতে যিকোনো নীতি অৱলম্বন কৰি বাংলাদেশৰ আমাৰ হিন্দুসকলক সুৰক্ষা দিয়ক। আৰু এই বাংলাদেশৰ হিন্দু সুৰক্ষাৰ লগতে আমাৰ অসমতো চাবলৈ গ'লে বৰ্তমান 40% যিটো বাংলাদেশী হিন্দু মুছলিমবিলাক আছে, তাতে আমাৰ 40% আহি পাইছে। তো আমি এটাই আহ্বান ইয়াৰ আগতো জনাইছোঁ, এতিয়াও জনাইছোঁ, যিটো সবকা সাথ সবকা বিকাশ নীতি আছে সেই নীতি ত্যাগ কৰক, কেৱল হিন্দুৰ সাথ হিন্দুৰ বিকাশ নীতি অৱলম্বন কৰক। তেনেহ'লে আমাৰ ভাৰতবৰ্ষৰ যিটো হিন্দুস্থান হয়, হিন্দুস্থানত আমি কেৱল হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকিব।